আমি আছোঁ এতিয়া গুৱাহাটী মায়ানগৰৰ মাজত গুৱাহাটী মহানগৰৰ মাজমজিয়াত আছোঁ আৰু মাজমজিয়াত এয়া দেখিছে এটা একদম খেৰৰ ঘৰ এই গুৱাহাটীখনত একদম ডাঙৰ ডাঙৰ অট্টালিকা বিল্ডিঙৰ মাজত যে এতিয়াও এটা একদম সুন্দৰ গাঁৱলীয়া লগা খাটি গাঁৱলীয়া এটা খেৰৰ ঘৰ আপোনালোকে দেখিছে খেৰৰ ঘৰ এতিয়াও জীয়াই ৰাখিছে এঘৰ পৰিয়ালে সেয়া হৈছে ৰমলাকাই ঘৰ ৰমলাকাই আৰু বিমলা বাইদেউ তেওঁলোকৰ লগত আমি চিনাকি কৰি দিবলৈ চেষ্টা কৰিম ইমান এখন মহানগৰৰ মাজত এতিয়াও এখন খেৰৰ ঘৰ জীয়াই ৰাখিছে চাওকচোন আমি এখন মহানগৰ দেখাইছোঁ আপোনালোকক মহানগৰৰ মাজত ৰমলাকাই আৰু বিমলাকাই ঘৰ এখন এয়া হৈছে খেৰৰ ঘৰ এই ৰমলাকাই আৰু বিমলা বাইদেউক আমি চিনাকি কৰিব বিচাৰিছোঁ এই হৈছে আমাৰ মাজত আছে ৰমলাকাই এওঁ আৰু এয়া হৈছে পত্নী বিমলা বাইদেউ এয়া হৈছে আপোনালোকক যে দেখালোঁ এয়া হৈছে আমাৰ খাটি গাঁৱলীয়াৰ আকাৰত সংৰক্ষিত এয়া বিমলা বাইদেউ আৰু ৰমলাকাই আৰু এয়া হৈছে খেৰৰ ঘৰ মহানগৰ মাজমজিয়াৰ মাজত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই একেবাৰে ওপৰৰ পাহাৰৰ টিলাত এই ঘৰটো সংৰক্ষণ কৰি ৰাখিছে এটা গাঁৱলীয়াৰ ৰূপত